কি খবৰ আপোনালোকৰ? মোৰ ভাল বাৰু। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি হ'ল সৰস্বতী পূজা, জ্ঞান দেৱী সৰস্বতী মাৰ পূজা হয় আজি। গতিকে ভাবিলোঁ এপাক গৈ আহোঁ। বতৰটো ইমান ভাল নহয়, কালিৰ পৰাতো বৰষুণে দি আছিলে, তথাপি আজি অকণমান বতৰটো ভাল কৰিছে বাৰু। গতিকে লগৰ ছোৱালীকেইজনীয়ে ফোন কৰি আছে, তাহাঁতে হেনো আহিব। গতিকে যিহেতু ক'ভিডৰ কাৰণে লগৰ ছোৱালীবিলাকক লগ পোৱা হোৱা নাই, আজি সৰস্বতী পূজা বুলিয়ে লগ কৰা হ'ব বাৰু। গতিকে ভাবিলোঁ যিহেতু পূজালৈ যাম, ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ। তেনেহ'লে বলক আপোনালোককো লৈ যাম। আচলতে আজি মই MNC কলেজত পূজাখন কৰিম বুলি ভাবিছোঁ। যিহেতু মোৰ পঢ়া কলেজ MNC হয়, গতিকে তাতে কৰিম আৰু বাকীনো ক'লৈ যাম। এনেই আৰু অকণমান ৰাস্তাই যাম আৰু পূজাখন MNCতে কৰিম। গতিকে আপোনালোককো লগতে লৈ যাম একেলগে। বলক তেনেহ'লে চাই থাকিব মোৰ গোটেই সম্পূৰ্ণ ভিডিঅ'টো, আৰু কেনে লাগে কমেণ্ট কৰি জনাব বাৰু। ঠিক আছে, মই গা পা ধুই মেলি ৰেডি হৈ আপোনালোকক একেলগে লগ পাইছোঁ। বলক তেনেহ'লে। আমি ওলাই আহিলোঁ, ৰেডি দে লালুক। কেনেকুৱা লাগিছে বাৰু? এতিয়া গৈ থাকোঁ, কলেজলৈকে যাম বাৰু এবাৰ। Oh my God! চুলিখিনি কাৰ্লি কৰি লৈছোঁ, দেখাই আছোঁ ভালদৰে তাত গৈ। বলক তেনেহ'লে গৈ থাকোঁ। এয়া অকণমান আহিয়ে ৰিক্সা এখন পাই গ'লোঁ। MNC কলেজ আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 1/2 কিলোমিটাৰমান হয়। তথাপি মেখেলা চাদৰ পিন্ধিছোঁ যিহেতু খোজকাঢ়িতো যাব নোৱাৰি, দিগদাৰ লাগে। গতিকে ৰিক্সাখনতে উঠি ল'লোঁ। এয়া পাই গ'লোঁ নলবাৰী বিভাখন বিদ্যালয় স্কুল। সৰুতে মই ইয়াতে পঢ়িছিলোঁ, ক্লাছ 4লৈকে ইয়াতে পঢ়িছিলোঁ। আৰু এয়া হ'ল সকলোৰে জনাজাত নলবাৰী কলেজ। নলবাৰী কলেজখন আচলতে বহুতে চিনি পায়। নলবাৰীৰ গৌৰৱ কঢ়িয়ানা কলেজ হয় এইখন। বহুতৰে জনাজাত কলেজ হয় এইখন। গতিকে নলবাৰী কলেজ পাৰ হৈ ইয়াক কলেজ চক পালোঁ। কলেজ চক পাৰ হৈ গৈ লিটিল ফ্লাৱাৰ স্কুল পাই আগত এয়া মোৰ মাহী হয়, সম্পৰ্কীয় মাহী, আৰু মাহীৰ ছোৱালীহঁতো আমাৰ লগতে আহি আছে একেলগে। মাহীৰ ছোৱালীজনীয়ে লিটিল ফ্লাৱাৰ স্কুলত পঢ়ে, তাহাঁতে তাতে নামি ল'ব। এয়া ছোৱালীবিলাকে ধুনীয়াকৈ ওলাই আহিছে, খুব মৰম লগা হৈছে আচলতে। আজিৰ দিনটোতে যিহেতু ছোৱালীবিলাকে সাজি কাচি আহে, খুব মৰম লগা হয় ছোৱালীবিলাকক। আগৰ নিচিনা সিমান ভিৰ নাই যদিও আছে, তথাপি ভিৰ ইমান নহয়। এয়া মাহীহঁতে নামি ল'লে, লিটিল ফ্লাৱাৰ স্কুল পাই গ'লোঁ। সৌখন লিটিল ফ্লাৱাৰ স্কুল হয়। ইহঁতে নামি ল'লে, এতিয়া আমি গৈ থাকোঁ আগলৈকে। আপোনালোককো দেখুৱাই লৈ যাম গোটেইখিনি। এয়া চেলফি উঠি আছে। বলক গৈ থাকোঁ আমি। এই বছৰ অপেক্ষাৰ মূৰত সৰস্বতী পূজাটো আহে। আমি আচলতে বহুত অপেক্ষা কৰি থাকোঁ এই পূজাটোলৈ। সকলো ছোৱালীৰে আশা সৰস্বতী পূজাটোত, যিহেতু আমি ইয়াতে অকণমান হ'লেও সাজি কাচি মেখেলা চাদৰযোৰ পিন্ধি আহোঁ, ভক্তিভাৱেৰে অহা যায় আচলতে। গতিকে এইটো এটা উৎসৱ হিচাপে ল'ব পাৰি, মানে ক'ব পাৰি আৰু যে উৎসৱ টাইপৰে হয়। খুব ভাল লগা দিন এটা আচলতে। এয়া আমি আহি পাই গ'লোঁ অসম ভেলী কলেজ, আৰু অকণমান আগত অসম একাডেমি স্কুল হয়। ইয়াতে খুব ভিৰ লাগে। আৰু আগততো আছে MNC কলেজ। MNC কলেজ বহুতে চিনি পায়। MNC কলেজৰ আগততো ক'বই নালাগে আৰু কিমান যে ভিৰ হয়। আজিও চাগে হ'ব, ভিৰে হ'ব। বলকচোন গৈ থাকোঁ, চাই ল'ব আপোনালোকেও। অকণমান গ'লে পাই যাম আমাৰ কলেজখন। ছোৱালীবিলাকে খুব ধুনীয়াকৈ আহিছে সাজি কাচি, বহুত মৰম লগা হৈছে। আগৰ নিচিনা তেনেকুৱা ভিৰ নাই অৱশ্যে। আগতেতো ইয়াতে ৰিক্সা সোমাব নিদিছিলে, অকল মানুহৰে ভিৰ আছিলে, মানে ৰিক্সা সোমাব পৰা অৱস্থাই নাছিলে, এনেকুৱা ভিৰ হৈছিলে। এইবাৰ অৱশ্যে অকণমান কমিছে, ক'ভিডৰ কাৰণে হয় এনেকুৱা। এইখন এখন পূজা কৰিছে,
ইয়াতে। আৰু এয়া আমি পাই গ'লোঁ MNC কলেজ। নামিবৰ হৈ গ'ল। নামি লৈ কিনে আপোনালোকক গোটেই কলেজখন দেখাই যাম। ব'লক নামি লওঁ, মই নামি লৈ দেখাই আছোঁ। এয়া পাই গ'লোঁ, নামি ল'লোঁ। আমি এতিয়া গৈ থাকোঁ কলেজৰ ভিতৰলৈ। কলেজৰ ভিতৰত গৈ দেখাই দিম আপোনালোকক। কলেজত সোমাই এটা বহুত ধুনীয়া লগা পৰিৱেশ। পূজাস্থলীখন এই আগতে কৰিছিলে, বাহিৰত কৰিছিলে। যোৱা বহু বছৰ ধৰি বাহিৰতে কৰি আছে। এইবাৰ বৰষুণৰ কাৰণে ভিতৰত কৰিবলগীয়া হৈছে। যিহেতু যোৱাকালি বৰষুণ দিছে, গতিকে জেগাবিলাক খুব লেতেৰা বা তেনেকুৱা জেপজেপীয়া হৈ আছে। সেইবাবে ভিতৰতে কৰিবলগীয়া হৈছে পূজাখন। এয়া আমাৰ কলেজৰ অফিচ ৰুম হয়। অফিচ ৰুমৰ সন্মুখেৰে খালী ঠাই আছে বহুখিনিয়ে। পূজা কৰিবৰ বাবে বহুত ভালেই হৈছে। গতিকে খুব মৰম লগা দৃশ্য এটি। আমি এতিয়া সেৱা কৰি লওঁ, তাৰপাছত আকৌ দেখাই আছোঁ গোটেইখিনি। মোৰ বান্ধৱী কেইজনীৰ লগতো চিনাকি কৰাই দি আছোঁ। সেয়া চাওক আমাৰ পূজাস্থলীখনি। পূজা কৰি মেলি ওলাই আহিলোঁ কলেজৰ ভিতৰভাগ দেখাবলৈ। এয়া শেষৰ বিল্ডিংটো আমাৰ ডিপাৰ্টমেণ্ট আছিলে, ইকনমিক্স ডিপাৰ্টমেণ্ট। অৱশ্যে তাত আৰু অসমীয়া, হিষ্ট্ৰী তেনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্টো আছে। আচলতে কলেজখন দেখিলে বহু কথাই মনলৈ আহি যায় কলেজীয়া জীৱনৰ। বহুত স্মৃতি আছে। হাই ছেকেণ্ডাৰীও ইয়াতে কৰিছিলোঁ। এইবিলাক ৰুমত ক্লাছ হৈছিলে। ব্লু কালাৰৰ বিল্ডিংটো নতুনকৈ বনাইছে। ইহঁতে ফটো উঠাত বিজি আৰু ভিডিঅ' বনাই আছে। সেয়া মই গোটেইকেইজনীকে চিনাকি কৰাই দিছোঁ বাৰু। এজনী এজনীকৈ চিনাকি কৰাই দিছোঁ। আপোনালোকক দেখাই দিওঁ ৰ'ব। এয়া অনামিকা। তাই এযোৰ ধুনীয়া মেখেলা চাদৰ পৰিধান কৰি আহিছে। চুলিখিনি মেলি লৈছে, খুব ধুনীয়া লগা হৈছে, মৰম লগা হৈছে। আৰু এয়া হ'ল পল্লৱী। তাইও মেখেলা চাদৰ পিন্ধি আহিছে। এয়া মাধুৰী। আমি গোটেইবিলাকে মেখেলা চাদৰে পিন্ধি আহিছোঁ। এয়া হ'ল অশ্ৰু। তাইকো খুব মৰম লগা হৈছে, মেখেলা চাদৰ পিন্ধি আহিছে তাইও। আৰু এয়া হ'ল নিকু। খুব মৰম লগা হৈছে তাইকো, খুব মৰম লগা হৈছে দেই। এয়া হাচনা। মেখেলা চাদৰ পিন্ধি আহিছে। এই কেৱল বকি থাকে। এয়া মই আকাশী কালাৰৰ মেখেলা চাদৰ পৰিধান কৰি আহিছোঁ। চুলিখিনি কাৰ্লি কৰি লৈছোঁ অকণমান। কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। সকলোৱে কেৱল ফটো উঠাতহে ব্যস্ত। ফটো ভিডিঅ' এনেকৈ সকলোৱে সেইবিলাক কৰাতে ব্যস্ত হৈ আছে। ময়ো দুখনমান ফটো উঠিলোঁ। এয়া চেলফি টাইম। আমি চেলফি উঠি আছোঁ, গ্ৰুপ চেলফি উঠিছোঁ। গ্ৰুপ চেলফিখন আপোনালোকক শেষৰ পিনে দেখাই দিম কেনেকুৱা হৈছে। আপোনালোকে কমেণ্ট কৰিব। আৰু আকৌ বেলেগ বেলেগ ফটো কিছুমানো দি দিম, কেনেকুৱা হয় ক'ব আপোনালোকে। এয়া আমাৰ গ্ৰুপটো, গোটেই গ্ৰুপটো। এজনী বাকী থাকিলে, তাই ভিডিঅ' কৰি আছে আমাক। এতিয়া বতৰটো বহুত বেয়াকৈ আহিছে, গতিকে ভাবিলোঁ ঘৰলৈ যাওঁ আৰু। যিহেতু মেখেলা চাদৰযোৰ পিন্ধি আহিছোঁ, নতুন মেখেলা চাদৰ। বৰষুণ পৰিলে নষ্ট হৈ যাব পাৰেতো। আকৌ সেৱা চেৱা যিহেতু কৰা হ'লে, গতিকে ঘৰলৈকে যাওঁ আৰু। ইয়াতে ৰখি থাকি লাভ নাই, বতৰ বেয়া হৈ আহিছে। ইয়াৰ ৰ'ব আপোনালোকক আকাশখন দেখাই দিছোঁ। খুব মেঘামেঘি কৰি আছে। অতি সোনকালে বৰষুণ আহোঁ হৈছে আৰু। গতিকে ৰখি থাকি লাভ নাই, ঘৰলৈকে যাওঁ। এয়া আমাৰ কলেজৰ সন্মুখৰ ভাগ। দৃশ্য এটি দেখুৱাই দিছোঁ। ছোৱালীবিলাকক খুব মৰম লগা হৈছে। আচলতে ভণ্টিয়ে হ'ব এইবিলাক। এয়া অশ্ৰু।
এবছৰ ধৰি ৰখি থকা হয় সৰস্বতী পূজাটোৰ কাৰণে। সকলো ছোৱালীবিলাকে ৰখি থাকে আচলতে। খুব ভাল লগা দিন এটি হয়। এয়া ইমান ধুনীয়া হৈ আহিছে, কিমানবাৰ যে ক'লোঁ, ছোৱালীবিলাকক সঁচাই বহুত ভাল লগা হৈছে, মৰম লগা হৈছে। এয়া কি নাজানো, এনেকৈ ৰাস্তাই ৰাস্তাই ঘূৰাইছে, কি বা গম নাপাওঁ আৰু। এনেই দেখিলোঁ যিহেতু আপোনালোককো দেখাই দিলোঁ। কিবা এটা প্ৰজেক্ট বনাইছে এইটো। আকাশখন বহুত ডাৱৰীয়া হৈ আছে, সোনকালে ঘৰলৈ যাব লাগে। কিবা এটা খাই মেলি গৈ থাকোঁ। আজিতো চিকেন খাব নাপায়েই, গতিকে কিবা ভেজে খাব লাগিব। বলক আমি কিবা খাই লওঁ, আপোনালোককো দেখাই ল'ম। এয়া দোকানখনলৈ গৈ আছোঁ। ব্ৰেড পকৰা এটা খাই লওঁ, আমি খাই মেলি ঘৰলৈ যাওঁ আৰু। এয়া খাই মেলি আহিছোঁ। বহুত ঠাণ্ডা পৰিছে আচলতে, বহুত বতাহ দিছে, মানে বৰষুণ আহোঁ আহোঁ হৈছে তো। আমি সোনকালে গুচি আহি বহুত ভাল কাম কৰিছোঁ, মানে এইটোতো বৰষুণ ল'বলৈ ধৰিছে। সোনকালে ঘৰটো পালে হয় আৰু। এতিয়া 1:35 হ'ল। গৈ থাকোঁ আমি, অকণমান পিছত ঘৰটো পামেই আৰু। আচলতে মনটো বেয়াও লাগিছে, সৰস্বতী পূজাৰ দিনা আজি এনেকুৱা বতৰ কৰাৰ কাৰণে। আগতে এনেকুৱা বতৰ হোৱা নাছিল। কাপোৰ খুলিব মন যোৱা নাই। বৰষুণ আমিও সেইফালে বৰষুণে দিলে। এয়া বৰষুণ, এয়া আহি পালোঁ, যেনে তেনে আহি পাইছোঁ। এতিয়া বৰষুণ দিব ধৰিছে, কিবাকৈ আহি পাইছোঁ দেই। এতিয়াই ভাল লাগিছে। কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? কেইখনমান ফটো দেখাই দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।